তো ভাই আমি এতিয়া ফাৰ্ষ্ট ক্লাছ আহি পালোঁ এয়া টুৰিষ্ট প্লেচ সুন্দৰ ভেলীৰ টুৰিষ্ট প্লেচ এণ্ড য়েছ দেখিবলৈ পাই আছে একদম চাৰিওফালে কেৱল গাড়ী 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 বিকজ কিয় জানে এইবিলাক গোটেই টুৰিষ্ট একচুৱেলি ফাৰ্ষ্টলি আপোনালোকক না গাড়ী আপুনি যদি এই জেগাটোত আহিব খোজে চেণ্ড ডিউনছ উইচ ইজ ইন লাডাখ সুন্দৰ ভেলী তো আপোনাক দিল্লীৰ পৰা চণ্ডীগড়ৰ পৰা আপুনি ফ্লাইট ল'ব লাগিব ফ্লাইটৰ পৰা আপুনি লেহৰ ফ্লাইট ল'ব লাগিব লেহৰ পৰা আহি একচুৱেলি তাৰপিছত ডাইৰেক্টলি লেহত গাড়ী পায় এনেকুৱা তো কণ্ট্ৰেক্টত ল'ব লাগিব ঠিক আছে আৰু এই প্লেচটোত আপুনি ভিজিট কৰিব পাৰিব এণ্ড জাষ্ট লুক দ্য প্লেচ ইজ ৰিয়েলি এমেজিং ৰিয়েলি এমেজিং অৰ চাওক এইটো ৰিভাৰ সৰুকৈ এটা ৰিভাৰ বহুত ঠাণ্ডা এণ্ড কাম ৱাটাৰ এণ্ড জাষ্ট লুক এইবিলাক চাওক ট্ৰেডিশ্যনেল ডাষ্টবিন হয় আৰু ট্ৰেডিশ্যনেল ডাষ্টবিনত আপুনি এইবিলাক দেখিব পাই আছে একচুৱেলি আমি ট্ৰেডিশ্যনেল ডাষ্টবিনত এইবিলাক পেলাব লাগে নট লেফ্ট ছাইড নট ৰাইট ছাইড একচুৱেলি ইদাৰ পেলাব লাগে ট্ৰেডিশ্যনেল ডাষ্টবিনত আৰু চাওক এইটো ব্ৰিজ এণ্ড ৰাইট নাও উই আৰ জাষ্ট গোয়িং টু ক্ৰছ দিছ ৰিভাৰ উইথ দিছ ব্ৰিজ এণ্ড জাষ্ট লুক just look the tourists are having enjoy and somebody is taking bath in this river and somebody is just taking rest under this tree and just look the traditional डस्टबिन तो आपको भी आना चाहिए और ज़िंदगी का मज़ा लेना चाहिए दोस्तों ये जगह काफ़ी पॉपुलर है काफ़ी फेमस है इस समय में हम कोशिश करेंगे कि टूरिस्टों से बात करें और आपको दिखाएंगे मिसमैरिजिंग व्यूज़ ये देखो काफ़ी मिसमैरिजिंग है